নমস্কাৰ মহানবীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিখনত দেখিবলৈ পাব চন্দনে আজি মনে মনে দুৰ্গাৰ ৰুমলৈ সোমাই যাব আৰু দুৰ্গাই চন্দনক দেখা পায়। দুৰ্গাই বহুত ভয় খাব আৰু দুৰ্গাই চন্দনক মই তোমাক মোৰ ৰুমলৈ আহিবলৈ মানা কৰিছিলোঁ নে নাই, তাৰপিছতো তুমি মোৰ ৰুমলৈ কিয় মনে মনে সোমাই আহিছা, এই সকলোবোৰ কথা মই এতিয়া দাদাক কৈ দিম বুলি চন্দনৰ আগত কোৱাত চন্দনে বহুত ভয় খাব আৰু চন্দনে তুমি দাদাক এইবোৰ কথা নকবা, মই ভুল কৰিছোঁ, মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ বুলি দৰিকাক ক্ষমা খুজিব। এতিয়া বাৰু দৰিকাই চন্দনৰ কথাবোৰ আধিৰ আগত ক'ব নাই। দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অদিতি হস্পিতাললৈ যাবলৈ আহিব আৰু মন্দিৰাই অদিতিৰ ওচৰলৈ আহি তোমাৰ বাবে আজি দেউতাই এনেকুৱা এটা অৱস্থা হ'ল, তথাপিতো মই তোমাক বেয়া পাব নোৱাৰো, কাৰণ তোমালৈ মোৰ বেয়াই লাগে। কাৰণ তুমি আজিলৈকে গম নোপোৱা যে তোমাৰ মা দেউতা কোন বুলি অদিতিৰ আগত কোৱাত অদিতিৰ মনটো বহুত বেয়া লাগিব। এতিয়া বাৰু অদিতিয়ে মন্দিৰাক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত মন্দিৰা অদিতিৰ ওচৰলৈ গৈ ইন্দ্ৰজে জুইচত ঔষধ মিহলাই চন্দনৰ পেহীয়েকক হত্যা কৰিবলৈ চেষ্টা কৰিছিল বুলি এনেকুৱা মিছা মিছা কথা কিছুমান অধীৰৰ আগত লগাই থাকিব। এতিয়া বাৰু অধীৰে মন্দিৰাক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।